বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। সভাপতি মহোদয়, প্ৰমুখে উপবিষ্ট সকলোলৈকে অশ্ৰদ্ধা প্ৰণাম কৰিছোঁ। মহান শ্বহীদ শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ মোৰ কবিতা। কবিতাৰ গুৰু নাম হে মহাপ্ৰাণ। অন্তঃস্পৰ্শী বেদনাৰে অনুৰণিত চৌপাশ নিবিড় বুজাই আহি ভক্তি ভৰণ ভুকবি সমূহীয়া কাৰ বাবে কিয় বাৰু ত্যাগৰ একাত্মকৰণেৰে অনাবিল অপুৰন্ত শ্ৰদ্ধা অৰ্পণ কৰি মাতৃভূমিৰ চৰণ কমলত অহিংসা শান্তি সমুজ্জ্বলতাৰে বাজি উঠিছিল তেওঁৰ মহানুভৱতাৰ জয়গান। ভাৰত স্বাধীনতাৰ সংগ্ৰাম চৌদিশে চৌপাশে 1942 বৰ্ষ ভাৰতীয় গণবিদ্ৰোহ কাৰ্যত কৰি অহিংসা নীতি মহামানৱ মহাত্মাৰ আগুৱাই আহিছিল এটি বীৰ পুত্ৰ অসমীয়াই। দেশক মুক্ত কৰিবলৈ ব্ৰিটিছ দানৱৰ তাণ্ডৱ নৃত্যৰ দুঃসময়ৰ নিষ্পৃহনত ফাঁচীৰে মিছাতে বলি দণ্ডিত হ'ল নিৰপৰাধী গান্ধীবাদী। সৰু পথাৰৰ চাংপুলি নামেৰে ৰেল ষ্টেচনৰ সমীপতে ৰেল বগৰোৱাৰ নিচা অপৰাধত চলিল এক অমানৱীয় অভিযান। মাতৃভূমি মুক্তিৰ বাবে জীৱনৰ সুখ হাঁহি ত্যাগী শ্ৰীমদ ভাগৱত গীতা সাৰথি কৰি পৰম শান্তিৰে ৰাম নাম লৈ আদৰ্শৰ ভাৱানুভূতি স্পৰ্শিত কৰি প্ৰতিটি হৃদয় গভীৰ স্বদেশ প্ৰেমেৰে সেই সমৰ্পিত মহাপ্ৰাণ সেই মহান শ্বহীদ শ্ৰদ্ধাৰ কীৰ্তঞ্জলি অন্তঃকৰণেৰে চিৰদিন চিৰদিন চিৰকাল থাকিবা তুমি প্ৰেমিক জনতাৰ গভীৰ পৰিধি মহানতাৰ অমৰ কীৰ্তি হৈ যুগান্তৰলৈ।